নমস্কাৰ বন্ধুসকল এণ্ড স্বাগতম টু মাই চেনেল। যোৱা দুদিনৰ পৰা এটা ভিডিঅ' বহুত বেছি ভাইৰেল হৈ আছে, য'ত বেহাৰবাৰী আউটপোষ্টৰ মোহনে মোহিনীৰ ভাও কৰি থাকোঁতে মুকুতাদা কপালত চুমা খোৱা দেখা পোৱা গৈছে, যাক লৈ ছ'চিয়েল মিডিয়াত ইতিমধ্যে বহুতে নিগেটিভ কমেণ্ট দিছে। হয়, এজ এ ভিউৱাৰ আমাৰ সম্পূৰ্ণ অধিকাৰ আছে শিল্পী এজনৰ কিবা বেয়া দেখিলে তাৰ ওপৰত মন্তব্য প্ৰকাশ কৰা বা তেওঁক ক্ৰিটিচাইজ কৰা, গতিকে ইয়াত ৰাইজ সম্পূৰ্ণ শুদ্ধ। কিন্তু ইয়াতে মন কৰিবলগীয়া কথাটো হৈছে যে দীপজ্যোতি কেওট মানে মোহনেও এই ভুলখিনি স্বীকাৰ কৰি লৈছে আৰু ইতিমধ্যে ৰাইজৰ ওচৰত ক্ষমাও বিচাৰিছে। লগতে চুমা খোৱা ক্লিপটোক লৈ তেওঁ এনেদৰে কয় যে ভিডিঅ'টো দেখাত আচলতে সঁচাকৈ মানে বেয়া হৈছে, কিন্তু মোক মানে কোৱা হৈছিল যে যেতিয়া মই অসুৰৰ লগত নৃত্য কৰিম, নৃত্য কৰাৰ পিছত অসুৰৰ কাণে কাণে এটা কথা ক'ম, যিটো মমিতৰ কলহটো মোৰ হাতত নিদিয়ে, কাণে কাণে যোনটো কথা ক'ম, কথা ক'লে ধৰক সেইটো কিবা প্ৰস্তাৱো হ'ব পাৰে, বহুখিনিয়ে প্ৰস্তাৱ দিছে। তেতিয়া অসুৰ মানে মনটো বিচলিত হৈ পেলাই কলহটো মোক দি দিব, সেইটো আচলতে কাণে কাণে কথা কোৱা আছিল। কিন্তু ভিডিঅ'টো চাওঁতে সেই এংগুলটোৰ পৰা মানে চুমা খোৱা নিচিনা হৈছে, মই নিজে দেখিছোঁ। আৰু এয়াই প্ৰথম নহয়, আগতো বিহু বা ভাওনাক লৈ এনেদৰে বহু শিল্পীয়ে কিবা বেলেগ কৰিবলৈ গৈ বিতৰ্কত সোমাই পৰা আমি দেখি আহিছোঁ। চাওক, ইয়াত যদি এজন আৰ্টিষ্টৰ দৃষ্টিভংগৰে আমি চাব যাওঁ, এজন আৰ্টিষ্টৰ সদায় ইচ্ছা থাকে কিবা এটা ইউনিক কৰা, আৰু কেতিয়াবা এই ইউনিক কৰিব গৈয়ে তেওঁলোক বিতৰ্কত সোমাই পৰে। বাৰু কিছুমানে সস্তীয়া জনপ্ৰিয়তাৰ লোভত এইবোৰ কাম যে জানি বুজিও কৰে, তাত কোনো সন্দেহ নাই। তাৰ এটা উৎকৃষ্ট উদাহৰণ হৈছে মিষ্টাৰ JSB। আৰু এই টপিকটোৰ ওপৰত মই অলৰেডি এটা ভিডিঅ' বনাই থৈছোঁ, যাৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে গৈ চাব পাৰে। কিন্তু দীপজ্যোতি কেওট বা মোহনৰ ক্ষেত্ৰত আমি তেনেকৈ ক'ব নোৱাৰোঁ, যিহেতু তেওঁ ইতিমধ্যে তেওঁৰ এটা স্পষ্টীকৰণ দিছে আৰু সমালোচনাখিনিও ৰাইজত তেওঁ পজিটিভলিয়ে লৈছে। এট দি এণ্ড অফ দ্য ডে মানুহ মাত্ৰই ভুল, গতিকে এইখিনি কথাক আমি বেছি দীঘলীয়াকৈ নাটানি এই ঘটনাটো ইয়াতে সামৰণি মৰা উচিত। গতিকে আজিলৈকে ইমানে, আকৌ লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে টাটা বাই বাই। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব, পাৰিলে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।